वेलकम टू माय फार्स्ट चेनेल আপোনালোকক স্বাগতম জনাইছো আৰু বিশেষ ব্যক্তিসকলক ধন্যবাদ জনাইছো যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মানে টিপি আছে সাবস্ক্ৰাইব শেয়াৰ আৰু কমেন্ট এই ৰস্তো চাও আজি তাৰ কি ৰকম আপোনালোকক এইটো চাও তাৰ কি তো আজি আমি যাম কমাৰগাঁও মানে কমাৰগাঁৱৰ মাথুৰি হৈ কেনে আমি পুঠিমাৰী নদী চাব যাম মানে আমি পুঠিমাৰী নদীৰ দলং খান কেনেকুৱা হেতু চাব যাম আমাৰ লগত আছে নতুনকৈ এই এটিটো বিপ্লৱ আপোনালোকে চিনি পায়ে মানে নতুনকৈ আহিছে তাৰ নাম হৈছে বিকাশ আৰু আমি বিকাশক চিনাকি কৰি দিব বিচাৰিছো এইজন আছে বিকাশ চাওক বিকাশ নমস্কাৰ এটা দিয়া খাব সোমাইছে দোকানত এইখন দোকানত সোমাইছে বান্দৰে সোমাইছে এইখন দোকানত খাব হাই এতিয়া খাই চাই যাওঁ আৰু ফাইনেলি আমি কমাৰগাঁও চক পালোঁ আহি এয়া চাওক বিপ্লৱ আৰু বিকাশ আছে আমাৰ গাঁৱত এয়া বিপ্লৱ আৰু বিকাশ আৰু আমি কমাৰগাঁও দলং দেখাব যাম মানে কমাৰগাঁও দলং এইখনে আগতে আছে আৰু আমি যাম পুঠিমাৰী মানে পুঠিমাৰীৰ দলং কেনেকুৱা চাব যাম তো চাবৰ কাৰণে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনেলি মাথুৰি পালোঁ আৰু বেছি নাই আপোনালোকক বেক কেমেৰা কৰি দেখাই দিছোঁ দলংখন পাই গ'লোঁ মাথুৰিৰ আৰু আমাৰ লগত আহিছে পাঁচজন মাথুৰিৰ দলংখনৰ এতিয়া উঠিবলৈ চেষ্টা কৰিম চাইকেল লৈ আহিছোঁ না গাড়ী লৈ আহিলে একদম হমকৈ একদম উঠি গ'লোঁ পুঠিমাৰীৰ দলং পাই গ'লোঁ এই চাওক পুঠিমাৰীৰ দলং আৰু কিমান লম্বা দলং এইবোৰ দেখাম আমি এই গাড়ী আহিছোঁ গাড়ী আৰু আপোনালোকক দলংখন আৰু নদীটো দেখাম দলংখন কিমান লম্বা সেইটো কম আৰু বিপ্লৱ দাস আছে লগত বিপ্লৱ দাস আৰু বিকাশ দাস আছে বিকাশ দাসৰ লগত কথা পাতিম তো আমাৰ লগত লাগি থাকক তো আমাৰ লগত বিপ্লৱ আছে এতিয়া মই বিপ্লৱক সুধিম তো দলংখন কিমান লম্বা তো বিপ্লৱ দাস কওকচোন দলংখন কিমান লম্বা মই এতিয়া দলংখন ক'ব লাগিলে এতিয়া তাঁৰ মাৰিব লাগিব ন ইমান দীঘল চাওকচোন 3 কিলোমিটাৰটো হ'বই ন কওকচোন 3 কিলোমিটাৰ নহয় মোটামুটি 50 ফুট 60 ফুটমান হ'ব দীঘল কি কয় ইমান লম্বা দীঘল তো বিকাশ দাসে বা কি কয় কিমান কিলোমিটাৰমান হ'ব কওকচোন হ'ব 60 কিলোমিটাৰ বা 50-60 কিলোমিটাৰ বুলি কৈছে তো এখন ব্ৰহ্মপুত্ৰ দলংখনে হয় তো চাওক এয়া ব্ৰহ্মপুত্ৰ দলঙৰ সমানে দীঘল আৰু নদীটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ বেক কেমেৰাত তো এয়া চাওক আমাৰ DSLR নধৰে এই নদীটো মস্ত লম্বাৰ তো এই গাড়ীবোৰ যাই আছে আৰু বিপ্লৱ দাসো আহি আছে আমাৰ লগত বিকাশ দাসো আছে এয়া চাওক কিমান লম্বা দলং এ চাওক মই আপোনালোকক দেখাম তো আমাৰ লগত লাগি থাকক আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে আৰু বেয়া লাগিলে তো ছাবস্ক্ৰাইবটো টিপিয়ে দিব আমাৰ লগত কথা নাই তো বলক আমি আৰু অলপমান আগুৱাই যাওঁ কিমান লম্বা আৰু ইফালেতো আছে ইফালে আৰু লম্বা আমি দেখুৱাম তো এই নদীটো চাওকচোন পুঠিমাৰী নদী আমাৰ DSLR কেমেৰা নধৰে চাইকেল চলে হেৰি হোৱা নাই হয় বিকাশে চাইকেল হয় শেষে হোৱা নাই বিকাশে চাইকেল চলাই আহিয়ে আছে হাতৰ পৰা আৰু এই নদী চাওকচোন কিমান লম্বা নদী ভাবি চাওক আপোনালোকে গাড়ীবোৰো যাই থাকে তো এ চাওক কি ধুনীয়া নদী মই ক'ব বিচাৰিছোঁ যিসকল ব্যক্তিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সেইসকলক ধন্যবাদ জনাইছোঁ আৰু আগৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই